খুব চমুকে আপোনালোকৰ লগত কেইটামান কথা পাতিম। ঢকুৱাখানাত মই আটাইতকৈ বেছিকৈ জানো বা অসমৰ মানুহে আটাইতকৈ বেছিকৈ জানে দুটা কথাৰ কাৰণে। এটা হ'ল যে ইয়াৰ মুগাৰ উৎপাদন, হয়নে? ইয়াৰ মুগাৰ উৎপাদন। আৰু ২ নম্বৰ, কিন্তু মোৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ এটা বিষয়, সেইটো হ'ল যে ঢকুৱাখানাৰ মানুহৰ মৰমৰ কাৰণে। সঁচা সঁচিকে ক'বলৈ গ'লে মই কটন কলেজত যেতিয়া পঢ়ি আছিলোঁ, মোৰ আটাইতকৈ ওচৰৰ বন্ধুকেইজন, মোৰ প্ৰাণৰ বন্ধুকেইজন ঢকুৱাখানাৰ আছিল। কাৰণ ঢকুৱাখানাৰ পৰা যোৱা ল'ৰাবিলাকৰ ইমান ধুনীয়া আন্তৰিকতা থাকে, ইমান সহজ সৰল ল'ৰা ইয়াৰ পৰা কটন কলেজ বা অন্য ঠাইত পঢ়িবলৈ যায় যে ঢকুৱাখানা বুলি ক'লে সেইকাৰণে আমাৰ কাৰণে এটা সাংঘাতিক ধৰণৰ এটা এক্সাইটমেণ্ট, উত্তেজনা থাকে। ঢকুৱাখানাৰ মানুহ বুলি ক'লে মনটো ভাল লাগে। আৰু তৃতীয় কাৰণটো আছিলে, আমাৰ ডেকা কালত ঢকুৱাখানাক ভাল পোৱাৰ তৃতীয় কাৰণটো আছিলে ডেফিনেটলি হোমেন বৰগোহাঁই ডাঙৰীয়া। হোমেন বৰগোহাঁয়ে ঢকুৱাখানাৰ বিষয়ে যিবিলাক কথা কৈছিলে, সেই কথাবিলাক পঢ়ি আমাৰ এনেকুৱা অনুভৱ হয় যে ঢকুৱাখানাত আমি নিজে আহোঁ, নিজে থাকোঁ, এনেকৈ অনুভৱ হয়। আৰু চাগে চতুৰ্থটো যিটো ঢকুৱাখানাৰ আটাইতকৈ আকৰ্ষণীয় বস্তু, সেইটো হ'ল নিশ্চয় ফাটৰ বিহু, নহয় জানো? ফাটৰ বিহু। গতিকে মই ঢকুৱাখানা সম্পৰ্কে 4টা কথা ক'লোঁ, 4টা মৰম লগা, মোৰ জীৱনৰ মৰম লগা কথা ক'লোঁ। এটা হ'ল মুগাৰ উৎপাদন, যিটো আজিকালি লাহে লাহে কমি আহিছে, হয়নে? মই অলপ আগতে কৈ আছিলোঁ যে ঢকুৱাখানালৈ আহিলে এটাই ভাল লাগে যে ইয়াত বৰ ধুনীয়া ধুনীয়া গামোচা দিয়ে। গামোচাবিলাক আমাৰ মহিলাসকলে নিজে হাতেৰে বয়, আৰু কেতিয়াবা মুগাৰ গামোচা, নহ'লে বা টচৰ গামোচা, বা নহ'লে খুব ধুনীয়া মানে আমাৰ কটনৰ সূতাৰ গামোচা দিয়ে। সাধাৰণতে আজিকালি মিটিংবিলাকত কি গামোচা দিয়ে আপোনালোকে চাবচোন, একেবাৰে মানে প্লাষ্টিকৰ গামোচা এসোপা দিয়ে, যিবিলাক গামোচা নহয় মানে। গামোচা যদি কওঁ তেতিয়াহ'লেতো গা মুচিবই নোৱাৰি, সেইটোৱে প্লাষ্টিকৰ, হয়নে? আৰু বাহিৰৰ মেচিনৰ পৰা বনাই অনা কিছুমান বস্তু দিয়ে। কিন্তু ঢকুৱাখানালৈ আহিলে সদায় মৰম লগা এখন গামোচা দিয়ে, যিখন গামোচা সদায় নিজৰ ঘৰত আপোন টোকাৰিকে ৰাখি থ'বলৈ মন যায়। এতিয়া মই কেইটামান ৰাজহুৱা কথা আপোনালোকৰ লগত পাতিম।